মুবাৰক সো মোৰ পিনৰ পৰা সকলোলৈকে ঈদ মুবাৰক গাইজ আৰু মই বহুত দিনৰ মূৰত লং ভিডিঅ' দিবলৈ ৰেডি হৈছোঁ চাগে আপোনালোকে এইটো অলপমান দেৰিকৈ পাব কাৰণ ঈদত অলপমান বিজি থাকিম ন বাট আপোনালোকৰ বাবে স্পেচিয়েল ঈদ ব্লগ এটা যদি নবনাওঁ লং ভিডিঅ' তো মোৰে বেয়া লাগিব সেইটো কাৰণে মই ভাবিলোঁ যে আজি বনাই দিওঁ আৰু মই দিয়া নাছিলোঁ কাৰণ আপোনালোকে যদি মোৰ মিনি ব্লগবোৰ চাইছে গম পাবই যে মোৰ এক্সাম চলি আছিলে ফাইনেলৰ মানে ছেমিষ্টাৰৰ এণ্ডৰ যোনটো এক্সাম থাকে আৰু মই এনেকুৱা এজনী ষ্টুডেণ্ট হয় যোনজনে গোটেই ছেমিষ্টাৰটো নপঢ়োঁ কলেজ নাযাওঁ আৰু এক্সামৰ আগত পঢ়িব লগা হয় কাৰণ বেক লাগি গ'লে অৱস্থা বেয়া হৈ যায় নহয় জানো চ' সেইটো কাৰণে মই পূৰা ফোন ছ'চিয়েল মিডিয়াৰ পৰা দূৰ হৈ যাওঁ কেইদিনমানৰ কাৰণে আৰু মায়ে প্ৰিপেয়াৰ কৰি আছে খানাবোৰ ঈদ মুবাৰক আমি ঈদ মুবাৰক বেটি সকলোকে ঈদ মুবাৰক থাকিল হয় ন কুৰবানী ঈদৰ ঈদ মুবাৰক থাকিলে আৰু আমাৰ চবৰে গা চা ধোৱা হৈ গ'লে পাপাই ধুই আছে তাৰপাছতে কাপোৰ চাপোৰ চেঞ্জ কৰিম এতিয়া মই এনেই নৰ্মেল টি চাৰ্ট এটা দেখিছে চাগে আপোনালোকে মই বাৰু কিবা এটা ল'লোঁ বাৰু ঈদ বুলিকে দেখাম বাৰু কি ল'লোঁ আৰু এটা কথা যে মই কি বুলি কয় এক্সামৰ বাবে মই লং ভিডিঅ' দিব পৰা নাছিলোঁ কিন্তু মই শ্বৰ্ট ভিডিঅ' দি আছিলোঁ আৰু তাকো আপোনালোকে ইমান মৰম দিছে চ' মই তাৰ কাৰণে বহুত গ্ৰেটফুল থেংকফুল যে ইমান কম টাইমত আপোনালোকে মোক মৰম দিছে আৰু এনেদৰে দি যাওক সোনকালে 1000 কৰি দিয়ক মোৰ তাকে আপোনালোকৰ ওচৰত এটা কি বুলি কয় কামনা চ' চলো ড্ৰেছটো চেঞ্জ কৰি এনেকৈতো ভাল নালাগিব ন ত' আপোনালোকক লগ পাইছোঁ ড্ৰেছে চেঞ্জ কৰি অল ৰাইট গাইজ চ' ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এইটো মোৰ আউটফিট হয় ঈদৰ সৰু সুৰা এটা চিম্পল ড্ৰেছ ঈদৰ দিনাখন কিবা নতুন এটা গাত নলগালে ভাল নালাগে নহয় জানো মটৰটো বাজি গ'ল মোক সদায় কেলৈ ইমান ডিষ্টাৰ্বেঞ্চ পাওঁ ঠিকনা নাই মই বুজিও নাপাওঁ বাট এতিয়া খোৱা টাইম হৈ গ'ল চ' নাস্তা নহয় একচুৱেলি ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ ব'লো আজি ব্ৰেকফাষ্টটো আছিলে ঈদ স্পেচিয়েল সেইটো কাৰণে ভালদৰে মায়ে একদম জলপান বনাইছিলে আৰু চিকেন তৰকাৰী তাৰপাছতে দৈ গুড় মানে একদম হালকা ফুলকা বাট টেষ্টি আছিলে আৰু পটাপট খাই লওঁ এতিয়া কাৰণ পাপা যাব লগা আছে ঈদৰ নামাজ পঢ়িবলৈ মছজিদলৈ চ' আৰু বৰষুণো দি আছে বতৰটো সেইটো বাবে সোনকালে খাই লওঁ তাৰপাছতে পাপা যাবগৈ আৰু তাৰ আগতে আমি আঁতৰ চাতৰ লগাব আছে চ' খাই লওঁ গাইজ এইটো ঈদৰে হয় সিটো ঈদৰ আছিলে একেই হয় স্মেলো একেই হয় খালি অলপ ফ্লেভাৰটো বেলেগ আৰু ফাইনেলি গাইজ খোৱা বোৱা হৈ গ'ল আৰু আঁতৰ চাতৰ লগোৱা হৈ গ'ল তছলিম কৰা হৈ গ'ল এতিয়া পাপা গ'ল মছজিদলৈ নামাজ পঢ়িবলৈ মা আৰু আমাৰো খোৱা বোৱা হৈ গ'ল যিহেতু এতিয়া আৰু অলপমান কাৰণ মছজিদৰ পৰা অহা পাছত পাপাহঁতে তাৰপাছতে আৰু কাৰ্যক্ৰমবোৰ হ'ব আৰু লাহে ধীৰে আৰু মোৰ হাতৰ মেহেন্দি গাইজ লুক এট দিছ নিজে আঁকিছোঁ একদম নিজে আঁকিছোঁ দেই কাৰণ নিজে আঁকাৰ কাৰণে এখন এটা অঁকা হ'ল সিখন এটা আঁকা মানুহ নাই চ' এনেকৈ থাকিলে বাট নিজে টাইমটো শ্বৰ্ট বাৰু আৰু প্লাছ নিজে অঁকাৰ কাৰণে এখন হাততে অকণমান হেভি আৰু অকণমান চিম্পল ডিজাইন আৰু মাক মই আঁকি দিলোঁ মই চিম্পলটোৱে ভাল পাওঁ মায়ে চিম্পলেই ভাল পায় আমাৰ এনেকৈ লৈয়ে ভাল পায় চ' সেয়াই আৰু আমাৰ ঈদৰ শগুন মেহেন্দি শগুন ন আমি ঈদৰ মেহেন্দি শগুন এতিয়া আজি কি কৰিম আজি খাম আৰু অলপ আজি গাইজ মানে আমাৰ কি ক'ব গ'লে ভোগালী বিহু আৰু আজি অলপ খোৱা কাম আৰু এনেও মানে এইটো কি কয় যিহেতু ফেষ্টিভেলত খোৱাটো হয়েই আৰু আমি অলপ বেছিকৈ খাম আৰু সিমানেই আৰু বাকী আপোনালোকে কমেণ্টত জনাব আপোনালোকে এইবাৰ ঈদ কেনেদৰে পালন কৰিছে মই বহুত এক্সাইটেড আপোনালোকৰ কমেণ্টবোৰ পঢ়িবলৈ আৰু চাই থাকক তেনেকৈ মৰম দি থাকক ষ্টে টিউন বৰ্তমান মই আহি গ'লোঁ ডাঙৰ নানা ঘৰলৈ আমাৰ ডাঙৰ ঈদটো সদায় ডাঙৰ নানা ঘৰত বেছিকৈ চেলিব্ৰেট কৰা গোটেই ফেমিলিটো তো এতিয়া ইয়াতে আছোঁ আৰু মই মানে টোপনি ধৰিছে ন গাইজ সোনকালে উঠিলোঁ আৰু লগতে বৰা চাউলৰ জলপান খালোঁ বতৰটো কি চুহানা চ' টোপনি ধৰিছে কি কওঁ শুই দিওঁ নেকি শুলেতো নহ'ব ফেষ্টিভেল নহয় চ' কামত লাগো আকৌ চ' গাইজ আমাৰ কি হ'ল চাহ নাস্তা খোৱা হৈ গ'ল এইটো বাৰ কৰি আকৌ ঈদ মুবাৰক তই মোৰ ভণ্টি আৰু এতিয়া আমি যাওঁ অকণ ওপৰলৈ ফটো চটো মাৰোঁগৈ ফটোশ্বুট ঈদত এখন ফটো আপলোড নকৰিলে ভাল নালাগিব নহয় জানো চ' লেটছ গ' ফটো মাৰোঁগৈ গাইজ এটা একদম বহুত ধুনীয়া ভিউ এটা দেখাম
তো ৰেডি গাইজ ৰেডি ৰে য়েছ এয়া আমাৰ বৰমা কালাকাৰী ধুনীয়াকৈ চব বস্তু ইমানেই ভাল পায় ন তেওঁ গাৰ্ডেনিং কৰি গোটেইখন ফুলেই ফুল তেওঁলোকৰ ঘৰ হা না তুহিন মেহেন্দি আঁকা নাই নি এবাৰ তুমি নীল পেইণ্ট লগাইছা আৰু তুমি নাই বাট মোৰ আছে অকণমান কি লাগিছে তুমি অঁ চব ফটোশ্বুটটো হৈ গ'ল অলপমান এই বাইদেৱে কৰিয়ে আছে সিহঁতি হ'ল নাই তোমাহঁতৰ আমাৰ চবৰ ফটো মাৰা হৈ গ'ল এতিয়া আমি আপলোড দিম আৰু লাহে ধীৰে বাকী মোৰ লগত যাবানে তুহিন মানে মই যাম এতিয়া নানী ঘৰলৈ যাম জেইন যালে মানে তাই যাব নহ'লে তাই নাযায় বাকী মইতো যামেই নানী ঘৰত কাৰণ নানী ঘৰটো মানে ডাঙৰকৈ পাতে ন কুৰবানী দিয়ে চ' তাতে দেখামগৈ তাত কি কৰিম চ' লেটছ গো গাইজ মোৰ বসন্তী একদম ৰেডি হৈ গ'ল আৰু মই ৰৈ আছোঁ তুহিনৰ কাৰণে মানে মোৰ ভণ্টিৰ কাৰণে তাই ওলাই আহিব চাবিটো দিব গৈছে মোৰ মাক তাৰ পাছত আমি যাম কেতিয়াহে যাম ঠিকনা নাই ইমান টাইম কৰিছে আগে 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 ইয়ে উঠো বঢ়িয়া চলো এতিয়া ক'লে যাওঁ আমি জেঙনি কটীয়া চলো মোৰ নানিকা যাওঁ মই আহিছোঁ এইটো বাৰু অঁ বাকী ভালে আছা এক চিনি পাইছানে ৰুবুল দাস জীয়েক সিটো পৰা আহিছিলে যে আকৌ মন কৰিলে আহিবলৈ এতিয়া অকণমান ওপৰলৈ যাওঁ কিমাননো ভিতৰত গৈ থাকিম টাটা কোৱা টাটা কোৱা টাটা আছে ন টাটা কৈ দিয়া টাটা এতিয়া নকয় চালা ফাইনেলি আহি গ'লো আমি ওপৰলৈ আৰু ভয় লাগিছে নি আ যাও नहीं गिरोगे आ जाओ हाथ दिया इतना भय কৰিছে না ওপৰে উঠোতে বাকি আমাৰ মাহী আৰু মামাই কিবা কিবি ৰুই থৈছে আপোনালোকক দেখাম বাৰু এইখিনি কি হয় নাইৰা জানা নি এইখিনি কি হয় হা তেজাক আই ডোন্ট নো এইটো কি হয় গাইজ সেইখিনি বাৰু পুদিনা হয় এইখিনি চাগে এইটো বেঙেনা লাগি আছে তাৰপিছত ইয়াতো কিবা কিবি ৰুইছে চাগে এনেকৈ সৰু সুৰাবোৰ আছে আৰু সেইজোপা মহানিম ন আৰু সেয়া জলফাই আৰু বগৰী এজোপা আছিলে ইয়াতে নাই নানী ঘৰ চব ফল মূলে আছে এক্সেপ্ট আমটো আমাৰ ঘৰত আছে আৰু জেঠাহঁতৰ ঘৰলৈ আছে ইয়াত খালি কঁঠাল চঠাল আম নাই মানে সেইযোৰ আমাৰ গছ নহয় আম গছ আছে নি মই আজি গম পাইছোঁ মই ওপৰৰ পৰা গমেই নাপাওঁ তুহিন মোৰ নানী ঘৰলৈ আহি কেনেকুৱা লাগিছে ভাল লাগিছে নি লাজ কৰি কেলৈ কৈছে কোৱা আকৌ কিবা সিটো বাৰু আহিছিলে নহয় ন সিটো ঈদতো আহিছিলা আৰু তেতিয়া কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা লাগিছে দুটাতে ভাল লাগিছে তাই আমাৰ নানী ঘৰত আহি খাই খুব ভাল পায় চ' আকৌ আহি গ'ল ঈদত নাস্তা খাবলৈ হয় ন আৰু নাইৰা ঈদ কেনেকুৱা গৈছে ভালে ঈদ মুবাৰক দি দিয়া চবকে ঈদ মুবাৰক আৰু পিপুনে ক'ব দে আমাৰ পিপুনে ঈদ মুবাৰক দিব কৈ দিয়া ঈদ মুবাৰক गाइस सो खाना पीना हो गया अभी हम चलते हैं अपने घर वहाँ पे भी खाना है মানে কি হয় ইয়াত আহিলোঁ ইয়াত অকণমান দেৰি হ'ল বাৰু খুৱাই বৈ পঠিয়ালে তুহিন কেনেকুৱা লাগিলে খাই ভাল লাগিল টেষ্টি নে তুহিন একদম নামগুৰিৰ পৰা আহিছে জেগুৰিলৈ খাবলৈ হ'ল ঈদৰ টেষ্টি নাস্তা তাই সিটোৰ পৰা আহি খাই মানে ভাল পালে সেইটো কাৰণে মানে সিটো বছৰ চ' আকৌ আহিলে মোৰ লগতে আৰু সঁচাই টেষ্টিয়ে বনায় মোৰ মাহীহঁতে দেই বহুত টেষ্টিয়ে বনায় এতিয়া যাম এহেঁতৰ ঘৰত দুপৰীয়া খানা আছে আমাৰ হোল ফেমিলি খানা তাত চ' তাত খামগৈ আৰু মাহী এইটো বাৰু ভাল বনাইছে টেষ্টি বনাইছে দেই এই ভাল পালে খাই অ'কে গাইজ মই আহি থাকোঁতে বাটতে মই লগ পালোঁ মোৰ পুৰণা ফ্ৰেণ্ড এজনী কলেজৰ মেনা চিমৰন আহমেদ তাই কৈ আছে কাজিৰঙাত লগে পোৱা নাই 2 বছৰমান হ'ল নেকি আমাৰ লগ নোপোৱা প্ৰায় পিছফালৰ পৰা আহি গ'ল ঘৰ চৰি বাইদেউ কি খবৰ बहुत ভাল লাগিল ডু ফলো হাৰ চেনেল
ডু ছাবস্ক্ৰাইব হয় আৰু সেই বেল আইকনটো টিপি দিব যাতে নটিফিকেশ্যন পাই যায় থেংক ইউ আৰু ঈদ কেনেকৈ ভালে আছা আৰু এজনী বাইদেউ লগ পালোঁ চ' এতিয়া যাওঁ নিখাত আচ্ছা আৰু লগ পালোঁ ভাল ঈদ মুবাৰক দেই আহিম বাইদেউ ঈদ খাব যাবি ঈদ মুবাৰক ঈদ কেনেকুৱা চলিছে ভালে চলিছে বহুত ধুনীয়া ন তাই বহুত ধুনীয়া আমিও জানো তো যাওঁ বাই 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 বাপ্পা ঐ ৰাতিপুৱা মানে সোনকালে উঠিলোঁ কাম চাম কৰিলোঁ তাৰপিছতে খালোঁ বলোঁ আৰু নানী ঘৰৰ পৰা আহি মানে এনেকুৱা টোপনি ধৰিলে ন মই ঘৰলৈ আহি ডাইৰেক্ট শুই গ'লোঁ অলপ আগত সাৰ পাইছোঁ ফ্ৰেছ হৈ লৈছোঁ দেখিছে ন অকণ মুখখন গ্ল' আহি গ'ল কাৰণ একদম ভাগৰ যুগৰত আছিলোঁ নহয় জানো তো এতিয়া আকৌ এবাৰ ফুৰিবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ ঈদৰ দিনা ঘৰত থাকি ভাল নালাগে ন তো ব'লক ফুৰি আহোঁ আৰু ব্লগটো মই ইমানতে সামৰো বুলি ভাবিছোঁ কাৰণ দিনটো সিমানেই আৰু কি দেখাম ন চ' আপোনালোকে বহুত দিনৰ মোৰ ব্লগটো চালে আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব ভাল নাপালেও কৰি দিব প্লিজ